বানপানীৰ লগে লগে এতিয়া লখিমপুৰত সৃষ্টি হৈছে ভয়াৱহ খহনীয়া। বিশেষকৈ সোৱণশিৰি নদীৰ খহনীয়াই এতিয়া ৰাইজক বিপাঙত পেলাইছে। লখিমপুৰ জিলাৰ তেলাহী পঞ্চায়তৰ অন্তৰ্গত বালিঘাটৰ কাষৰ ভীমপুৰা মাথাউৰিত এতিয়া খহনীয়াৰ সৃষ্টি হৈছে। সোৱণশিৰি নদীৰ প্ৰবল সোঁতে এতিয়া খহাই নিছে বহুখিনি অঞ্চল, আৰু তাত আক্ৰান্ত ৰাইজসকলে নিজৰ সা সম্পত্তি লৈ সুৰক্ষিত জেগালৈ স্থানান্তৰিত হৈছে। উল্লেখ্য যে প্ৰায় 7-8 কোটি টকা খৰচ কৰি এই মাথাউৰিৰ মেৰামতি আৰু নিৰ্মাণৰ কাম চলিছিল যদিও কামখিনিত ফলপ্ৰসূ নোহোৱাৰ বাবে এতিয়া খহনীয়াৰ কৰিছে বুলি ৰাইজে দাবী কৰিছে। ৰাইজে কয় যে ইমানখিনি টকা খৰচ কৰাৰ পাছত যদি এনে পৰিস্থিতিৰ সৃষ্টি হয় তেতিয়াহ'লে মানুহ কেনেকৈ সুৰক্ষিত হৈ থাকিব। সকলোৱে বিচাৰে যে চৰকাৰে সুন্দৰভাৱে এখন আঁচনি প্ৰস্তুত কৰি এই মাথাউৰিটো সুৰক্ষিত কৰক আৰু জনতাৰ জীৱন সুৰক্ষিত কৰক। জলসম্পদ বিভাগৰ চৰম হেমাহিৰ কাৰণে প্ৰতি বছৰে দুৰ্ভোগ ভুগিব লগা হৈছে ভীমপুৰা মাথাউৰিৰ নদী কাষৰীয়া ৰাইজ। প্ৰত্যেক বছৰে শ মানুহৰ ঘৰ স্থানান্তৰিত কৰিব লগা হৈছে, গৃহহাৰা হৈছে, ভূমিহীন হৈছে আমাৰ সোৱণশিৰি নদীৰ প্ৰবল গৰাখহনীয়াৰ কাৰণে। প্ৰত্যেক বছৰে চৰকাৰৰ ফালৰ পৰা জলসম্পদ বিভাগলৈ কোটি কোটি টকা আবণ্টন হয় যদিও কামসমূহ ঠিকাদাৰসমূহৰ যি চৰম হেতালি, সেই হেতালিৰ পৰিপ্ৰেক্ষিততে প্ৰতি বছৰে দুৰ্ভোগ ভুগিব লগা হৈছে আমাৰ নদী কাষৰীয়া জনসাধাৰণে। কিয়নো আপোনালোকে এতিয়া নিশ্চয়কৈ ইয়াত নাতিদূৰত দেখিব যে কোটি টকীয়া প্ৰায় 27 কোটি টকীয়া এটা আঁচনি হাতত লোৱা হৈছে, আৰু সেই আঁচনি আজি ধোঁৱা চাঙত উঠিছে। কিয়নো দেখিছে আপোনালোকে তাৰ কোনো এটা আপোনাৰ 27 কোটি টকা 27 টকা কামো আপোনালোকে চিন নেদেখিব। ইয়াত কোনো চিনেই নাই, আৰু সৌ নাতিদূৰত এটা চেনেল কাট কৰিছে, সেই কাটেদি পানী যাবলৈ মন নকৰা তেনেকুৱা কোটি টকা খৰচ কৰাৰ আপোনালোকে তাতে তথ্য পাব, কিন্তু তাতে পানী যাবলৈ মন নকৰাকৈ চেনেল কাটি দেখিছে। সেয়েহে জলসম্পদ বিভাগৰ চৰম হেতালিৰ কাৰণে আজি প্ৰায় শ মানুহ গৃহহীন হোৱাৰ লগতে ব্যৱসায় প্ৰতিষ্ঠানসমূহ উটি গৈছে, পানীত জাহ গৈছে। সেয়েহে আমি ঊৰ্ধ্বতম কৰ্তৃপক্ষলৈ জনাই জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়ালৈ জনাই তেওঁ ছাডেন ভিজিট দিয়ে বা বিভিন্ন নিজে ফিল্ডত গৈ পিনে বিভিন্ন সময়ত কাম কৰা আমি দেখা পাইছোঁ, কিন্তু তেওঁলোকে আজিকো প্ৰতি কিয় অহা নাই আমাৰ এই অঞ্চলৰ সেয়ে প্ৰশ্ন হয়। আমাৰ বিধায়ক মানৱ ডেকা ডাঙৰীয়ালৈও আমি অনুৰোধ জনাব বিচাৰোঁ। তেওঁ কোনোদিন কামসমূহ 27 কোটি টকীয়া কাম কৰিছে হয়, কিন্তু তেওঁ কোনোদিন ইয়াতে পৰ্যবেক্ষণ কৰিবলৈ আজিকো প্ৰতি অহা আমি দেখা নাপালোঁ। যিজন AP কনষ্ট্ৰাকশ্যনৰ ঠিকাদাৰ, তেওঁ সেই ঠিকাদাৰ ছাঁটো আজিৰ কোপতি দেখা পোৱা নাই, কিন্তু কামসমূহ হৈছে কোনোবা পালি পহৰীয়াৰ নেতৃত্বত হৈছে, কামসমূহ কেনেকৈ হৈছে কোনো চৰকাৰৰ পৰ্যবেক্ষণ নোহোৱাৰ ফলতে আজি দুৰ্ভোগ ভুগিছে জনসাধাৰণে। কামসমূহ কি হৈছে কি নাই হোৱা ঊৰ্ধ্বতম কৰ্তৃপক্ষই আহি ভালদৰে নিৰীক্ষণ কৰক, আৰু এই মানুহখিনি ৰক্ষা কৰাত আপোনালোকে হাত উজান দিবলৈ আমি কাতৰেৰে অনুৰোধ জনাইছোঁ। কম দুখৰ বিষয়। আজি কত বছৰ চাই আছোঁ, প্ৰত্যেক বছৰে বাৰিষা আহিলে হয়তো আমাৰ গৃহস্থ মাটি লোকচান, ঠিকাদাৰ পকেট গৰম, আমি কি ভাষাৰে জনাম। ইমান দিনে গৈ আছে, মাটি ভেটি সকলো শেষ হৈ গৈছে, আৰু অলপ সময় পিছতে এই খহনীয়া কিছু সময় পিছতে এই 10 স্থানত পোৱাৰ লগে লগে এই মানুহখিনি নোৱাৰি কৰিব। গাঁৱৰ মানুহখিনি ক'ত যাব কি হ'ব ক'ব পৰা নাই। এই বানমন্ত্ৰী ডাঙৰীয়াক এই চেনেলৰ জৰিয়তে জনাব বিচাৰিছোঁ যে আপুনি আহি পিনি তদাৰক কৰক এই জেগাত কি হৈছে, ইমান কোটি কোটি টকা কি কাম কৰিছে, ক'ত গৈছে। আমিতো চকু মুদি আছোঁ নেকি? আমি চকুৱে দেখিছোঁ যদি আমি সৰু মানুহ, আমাৰ কথা কোনো গুৰুত্ব নিদিয়ে। আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াকো কৈছোঁ এই চেনেলৰ জৰিয়তে আমাক বচাওক। এই নৰালী কৈবৰ্ত গাঁও অলপতে ক'ত যাব লাগিব, গৃহহাৰা, ভেটিহাৰা, ঘৰৰ হাৰা, ক'ত যাম কি কৰিম, কোনে দিব আমাক? কি কৰিছে চৰকাৰে, কি চাই আছে? অত বছৰ কৈ আছোঁ, আহে পকা পোষ্ট 3ডাল, তাৰে 2ডাল পেলাই এডালত থাকিয়ে যায়। কিমান এতিয়াও ভগা পোষ্ট তাত থাকি গৈছে আপুনি চাওক। কিন্তু এই স্থানত আমি কৈছোঁ, এই কোম্পানীক মানুহ কওঁ যে ইমান যে সহি আছে, আপুনি কিবা এটা ব্যৱস্থা নকৰে নেকি? কৈছে আমাৰ লগত এইটো চেংচন নাই, চেংচন যিমান আছে সেইখনে আছে, তাতে ইয়াৰ পৰা চাওক গোটেইখিনি তাতে মানুহ, আৰু তাতে নাও, যন্ত্ৰ চব আছে। ইয়ালৈ এজন মানুহ এতিয়াও চাবলৈ অহা নাই।
ইমান খহি মানুহ দোকান ৰাতিয়ে দিনে গৈ আছে, কিন্তু কোনো মানুহ এজনে ইয়াত চাবলৈ অহা নাই। মাননীয় আমাৰ বিধায়ক ছাৰো এতিয়ালৈকে অহা নাই। কি দেখা নাই নেকি আপোনালোকে নিউজ চেনেলেদি কি হৈছে এইখন? আপোনালোকে এবাৰ আহি অন্ততঃ আমাৰ ৰাইজক চাই যাওক কি কৰিছে।